বিদ্যালয়ত পঢ়ি থকাৰ সময়তেই লগ পাইছিল এজনে আনজনক। লাহে লাহে দুয়োজনৰ মাজত গ্ৰহ লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। অৱশেষত ৰাইজক সাক্ষী কৰি 7 জনমলৈ এক হল দুয়ো। জয়ন্ত দেশাস্মৃতিৰ প্ৰেম কাহিনীয়ে আপোনাৰ হৃদয় চুব। এখন ব্যতিক্ৰমী বিয়া। দৰা মৰিগাঁৱৰ, কন্যা কাৰ্বি আংলং জিলাৰ। সৰু হৈ থাকোঁতেই 5 বছৰ বয়সতে এটা জটিল ৰোগত আক্ৰান্ত হৈ নিজৰ দৃষ্টিশক্তি হেৰুৱাইছিল দৰা জয়ন্তই। সৰুতে নিজৰ মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈছিল জয়ন্ত। মাক দেউতাকক হেৰুৱাই নিথৰুৱা হৈ পৰিছিল জয়ন্ত। মাক দেউতাকক হেৰুৱাই ধৰমটোলৰ পিতৃগৃহৰ পৰা মৰিগাঁৱৰ ৰূপহীবৰী মামাকৰ ঘৰলৈ গুচি আহিছিল জয়ন্ত। তাৰ পিছত গুৱাহাটীত অন্ধ বিদ্যালয়ত 7ম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল জয়ন্তই। পঢ়ি থকাৰ সময়তেই জয়ন্তৰ পৰিচয় ঘটে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ পিতৃহীনা দেশাস্মৃতি হাজৰিকাৰ সৈতে। লাহে লাহে দুয়োৰে মাজত গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্ক। কিন্তু থাকিবলৈ নিজৰ ঘৰ এটাও নথকা বিশেষভাৱে সক্ষম জয়ন্তই কেনেকৈ পাতে বিয়া। কিন্তু প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা দেশাস্মৃতি আৰু জয়ন্তই ইজনে সিজনক কোনো কাৰণতেই এৰি দিবলৈ ইচ্ছুক নহয়। প্ৰেমৰ তাগিদাতেই দুয়ো গোটেই জীৱন একেলগে থকাৰ পণ লয়। দুয়ো একেলগে থকাৰ মন মেলি কাষ চাপিল মৰিগাঁও জিলা আয়ুক্তৰ। মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ একান্ত প্ৰয়াস আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু মৰিগাঁও জিলাৰ একাংশ মানৱদৰদী লোকৰ প্ৰয়াসত মৰিগাঁৱৰ আৱৰ্ত ভৱনত 2খন ঘৰৰে পৰিয়ালৰ লোকৰ উপস্থিতিত দুয়োকে পাতি দিয়া হয় বিয়া। কন্যাদান কৰে জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতি নাথে। গোটেই বিয়াখন পাতি দিয়াত আগভাগ ল'লে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া নীলোৎপল কাকতি, আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়া, পৌৰসভাৰ পৌৰপতি, মৰিগাঁৱৰ বহু গণ্যমান্য ব্যক্তিয়ে এই বিয়াখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সহায়ৰ হাত আগবঢ়ায়। বিয়াত আলমাৰী, ফাৰ্নিচাৰ, বিচনা, গেছ ষ্ট'ভৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় সকলো সামগ্ৰী দিয়া হয়, যাতে বিয়াৰ পিছত তেওঁলোকে জীৱনটো কটাবলৈ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে হাহাকাৰ কৰিবলগীয়া নহয়। জয়ন্ত দেশাস্মৃতিৰ বাবে থাকিবলৈ এটা ঘৰো নিৰ্মাণ কৰি দিয়া হৈছে। সকলোৱে কামনা কৰিছে যাতে নৱদম্পতি জয়ন্ত আৰু দেশাস্মৃতি কুশলে থাকক। আজি আমাৰ মৰিগাঁও জিলাখনৰ বাবে এটা শুভ দিন আৰু জয়ন্ত আৰু গীতাশ্ৰীৰ আজি যুগ্ম জীৱনত আজি তেওঁলোকে প্ৰথম খোজ লৈছে। আৰু আমি যোৱা 24 তাৰিখে যেতিয়া ৰাষ্ট্ৰীয় আমাৰ কন্যা দিৱস আমি পাতিছিলোঁ, সেই তেতিয়া আমাৰ জিলা প্ৰশাসনৰ গোটেইখিনি বিষয় আমি একত্ৰিত হৈছিলোঁ আমাৰ উপায়ুক্তৰ কাৰ্যালয়ত। তেতিয়া আমি তাতে মিলি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি জয়ন্ত যোৱা 4-5 মাহ দিন ধৰি আমাৰ ওচৰলৈ আহি থাকে, আমাৰ লগত যোগাযোগ আছিলে। মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে ইয়াত তেওঁৰ ওচৰত এটা প্ৰতিবেদন দিছিলে তেওঁ ঘৰ এটাৰ বাবে। তেওঁৰ ঘৰটো হ'ল আৰু কিন্তু সংসাৰখন তেওঁৰ পাতি দিয়াৰ খুব গুৰুত্বপূৰ্ণ এটা আছে। যিহেতুকে তেওঁৰ এজন বন্ধু আছিলে, সেই বন্ধুৱে তেওঁক চোৱা চিতা কৰে। তেওঁৰ মাহীয়েক তেওঁৰ কোনোবা আছিলে, তেওঁ কি পেহীয়েক নে মাহীয়েক এগৰাকী আছিলে। তেওঁ শক্তি অনুযায়ী নিজৰ পেহীয়েক নহয় কিন্তু যিখিনি পাৰে তেওঁ চেষ্টা কৰে। কিন্তু কেতিয়াবা এনেকুৱা হয় যে জয়ন্ত চকুৰে তেওঁ নেদেখে কিন্তু একেবাৰে অকলশৰীয়া হৈ যায়। কেনেকৈ যাব বা কেনেকৈ কি কৰিব সেইবোৰ একো নাজানে। আজি গীতাশ্ৰীৰ লগত তেওঁলোকে আজি বিবাহ হ'ল। মই গীতাশ্ৰীক আজি আমাৰ সমাজখনৰ হৈ তেওঁলোকৰ জীৱন যাতে সুখী হওক সেয়ে ধন্যবাদ জনাইছোঁ। আৰু এই বিয়াখন মৰিগাঁও জিলা প্ৰশাসনৰ কোনো এটা বিভাগ নাই যোনটো বিভাগে আজি এই বিয়াখনত অংশগ্ৰহণ কৰা নাই। আপুনি দেখিছে যে মীন পালন বিষয়াই আজি কন্যাৰ পিতৃ হিচাপে তেওঁৰ ভাগ লৈছে আৰু নীলোৎপল কাকতি ডাঙৰীয়া হৈছে আমাৰ দৰাৰ দেউতাক আৰু আমাৰ জিলা সমাজ কল্যাণ বিভাগে আগভাগ লৈছে। প্ৰতিটো বিভাগে ছাপ্লাই ডিপাৰ্টমেণ্টে আগভাগ লৈছে, কোনো এটা ডিপাৰ্টমেণ্ট বাকী নাই। আৰু আমি পাতিছোঁ এইখন আমাৰ চাৰ্কিট হাউচত আৱৰ্ত ভৱনত। তাৰ বাবে
জিলা প্ৰশাসনৰ দ্বাৰা বা চৰকাৰৰ দ্বাৰা য'ত কিঞ্চিত যিখিনি কৰিব লাগে সেইখিনি আমি তেওঁৰ সংসাৰখন পাতি দিবলৈ চেষ্টা কৰিছোঁ। আৰু কৰে ওপৰত থকাজনে, নহয় জানো? আমিতো কিবা এটা কৰক বুলি ক'লে সেইটো ভুল হ'ব। কৰিছে তেওঁ, আমি সাধাৰণ নিমিত্ত, আৰু আমি অকল আজিৰ দিনটোত আমি মিলি প্ৰাৰ্থনা কৰিব পাৰোঁ, আৰু আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ যুগ্ম জীৱন সুখী হওক। Is that just the reality?